অন্যান্য যি ক্ষতি হৈছে গোটেইখিনি আমি বিস্তৃতভাৱে আলোচনা কৰিলোঁ। ৰাইজে যাতে পুনৰ সংস্থাপনৰ কাৰণে যি সাহায্য আমি দিওঁ সেই সাহায্য যাতে সঠিকভাৱে পায় তাৰ কাৰণে এছেছমেণ্টবিলাক ইমিডিয়েটলি কৰিব দিছোঁ। আমাৰ বিভাগে সংশ্লিষ্ট বিভাগবিলাকে ইমিডিয়েটলি এছেছমেণ্টখিনি কৰিব যাতে সকলোকে পৰ্যাপ্ত পৰিমাণে ক্ষতিপূৰণটো দিব পাৰে। বেছিভাগ মানুহৰে খেতি মাটি ক্ষতি হৈছে, খেতি সম্পূৰ্ণৰূপে নষ্ট হৈছে। গতিকে খেতি নষ্ট হোৱাৰ তেওঁলোকৰ সাহায্য দিয়াৰ উপৰিও ভৱিষ্যতে খেতি কৰিবৰ কাৰণে কঠীয়া ইত্যাদি কি ধৰণে পাব পাৰে, কাৰণ বেছিভাগ কঠীয়া নষ্ট হৈ গৈছে। কঠীয়া ক'ত পাব পাৰে এই কথাবিলাকো আমি আলোচনা কৰিব দিছোঁ আৰু ইমিডিয়েটলি এই কামখিনি আগবঢ়াব দিছোঁ। স্কুল, অংগনবাদী, PHC য'ত যি ক্ষতি হৈছে এইখিনিৰো এছেছমেণ্ট কৰি যাতে সেইখিনিও ঠিক কৰিব পাৰে তাৰ কাম কৰিব দিয়া হৈছে। তাৰ লগে লগে এটা বৃহত্তৰ অঞ্চল আছে, এই অঞ্চলৰ বিশেষকৈ চিপাঝাৰৰ এটা বৃহত্তৰ অঞ্চল আছে য'ত পানীটো বহু বছৰ ধৰি জমা হৈ থাকে, বহুদিন ধৰি জমা হৈ আছে। এই পানীটো ওলাই যোৱাৰ ৰাস্তা নোহোৱাৰ কাৰণে সেই অঞ্চলৰ ৰাইজৰ কৃষি কৰিবই পৰা নাই। বহু বছৰ ধৰি এই সমস্যাটো হৈ আছে। এতিয়া তাক ওলাই নিবৰ কাৰণে কি ধৰণৰ ব্যৱস্থা হ'ব পাৰে তাক আমি চাব দিছোঁ যে ড্ৰেইনেজটো কেনেকৈ হ'ব পাৰে, কেনেকৈ পানীটো ওলাই যাব পাৰে তাৰ ওপৰত এটা বিস্তৃতভাৱে প্ৰতিবেদন এটা ৰেডি কৰিব দিছোঁ যাতে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতি এই বহুদিনীয়া সমস্যাটো ইয়াৰ লগত সমাধান কৰিব পাৰোঁ। ইতিমধ্যে মই খবৰ পাইছোঁ যে তাত অলপ কিবা দুটা গ্ৰুপৰ মাজত কিবা গুলিয়াগুলি হোৱা বুলি এটা খবৰ আহিছে, কিন্তু প্ৰকৃত খবৰটো কি মই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা এটা ৰিপৰ্ট বিচাৰিছোঁৱে, পিছত গম পাম। সীমাৱৰ্তী এনেকুৱা অঞ্চলত কেতিয়াবা দুই এটা ঘটনা ঘটি থাকে। কেইদিনমান আগত বিহালী অঞ্চলতো হৈছিল, মই তালৈকে গৈ ইমিডিয়েটলি সমস্যাবিলাক সমাধান হৈছে। আজি ধেমাজিৰ বৰ্ডাৰত সেই তেনেকুৱা ধৰণৰ এটা ঘটনা ঘটা বুলি মই অলপ আগতে মেছেজ পাইছোঁ। মই আমাৰ ডিপাৰ্টমেণ্টৰ লোকসকলক খবৰ ল'ব দিছোঁ, মই খবৰখিনি গম পালেহে ক'ব পাৰিম। চাওক, এনেকুৱা কথাবিলাক এনেকুৱা যে তাত বিভিন্ন ধৰণৰ কাৰকে কাম কৰে। ইয়াত আমাৰ অৰুণাচল আৰু আমাৰ মাজত ইতিমধ্যে সীমান্তৰ কথাবিলাক পাতি আমি আলোচনা কৰি প্ৰায় সমাপ্তই কৰিছোঁ। বেছিভাগ অঞ্চল সীমামূৰীয়া অঞ্চলত আমাৰ সীমাৰ যি বিবাদ আছিল এইবিলাক সমাধান কৰি আনিছোঁ, কিন্তু তাৰে কেইটামান অঞ্চল এতিয়াও সমাধান হৈ উঠা নাই। সেইকাৰণে সেই অঞ্চলকেইটাত অকণমান কেতিয়াবা এনেকুৱা হৈ থাকে, ইও খুব সোনকালে সমাধান হৈ যাব। নিশ্চয়, এইটোতো দুয়োখন আমাৰ বন্ধু ৰাজ্য, দুয়োখন আমাৰ ইমান সুন্দৰভাৱে কথা পাতি, আনকি যিটো অঞ্চলত আজি গণ্ডগোল হোৱা বুলি কৈছে সেই অঞ্চলৰ আমাৰ যিটো ৰিজনেল কমিটি, সেই ৰিজনেল কমিটিৰ চেয়াৰমেন মই আছিলোঁ যোৱা বছৰ। গতিকে আমি তাত বহুত কথাই আলোচনা কৰি সমাধান কৰিছোঁ, কিন্তু এটা দুটা স্পট আছে যিকেইটা বিভিন্ন কাৰণত সমাধান হোৱা নাই, কিন্তু মই ভাবোঁ যে এইবিলাক সমাধান সোনকাল হৈ যাব। মই ডিটেইলছটো নাজানো বুলিয়ে কৈছোঁ যে মোৰ তাত জাষ্ট মেছেজত আহিছে যে এনেকুৱা গণ্ডগোল এটা হৈছে। মই এতিয়াই তথ্যখিনি আনিব দিছোঁ, আনিলে গম পাম।